ক্লাছ 9-ৰ ফাৰ্ষ্ট চেপ্টাৰ নাম্বাৰ ছিষ্টেম অৰ্থাৎ সংখ্যা প্ৰণালী। সংখ্যা প্ৰণালী বুলিলে আমি প্ৰথমতেই জানিব লাগিব সংখ্যা ৰেখা। সংখ্যা ৰেখা বুলি ক'লে আমি এনেধৰণৰ এডাল ৰেখাক মনত ভাবি লওঁ। এই ৰেখাডালত বিভিন্ন ধৰণৰ সংখ্যা থাকে। ৰেখাডালৰ মাজতে 0 থাকে আৰু ৰাইট ছাইডত পজিটিভ নাম্বাৰ্ছ মানে ধনাত্মক সংখ্যা আৰু লেফ্ট ছাইডত নিগেটিভ নাম্বাৰ্ছ মানে ঋণাত্মক সংখ্যা থাকে। এই ৰেখাডাল সোঁফাল আৰু বাওঁফাল অৰ্থাৎ দুইফালেই অসীমলৈ আগবাঢ়ি গৈছে। ইয়াৰে 1ৰ পৰা আৰম্ভ কৰি সোঁফালে অসীমলৈ গ'লে এই সংখ্যাখিনিক কোৱা হয় স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ, যাক কেপিটেল N আখৰটোৰে বুজোৱা যায়। নেক্সট, যদি আমি এই স্বাভাৱিক সংখ্যাখিনিৰ লগত 0 লৈ লওঁ তেন্তে এই সংখ্যাখিনি কোৱা হ'ব পূৰ্ণ সংখ্যা বা হোল নাম্বাৰ্ছ, যাক W আখৰটোৰে বুজোৱা যায়। এতিয়া 0ৰ পৰা যদি বাওঁফালে চাওঁ তেন্তে আমাৰ ঋণাত্মক সংখ্যাখিনি বাকী ৰৈ যায়। এই সংখ্যাখিনিকো লৈ আমি সংখ্যা ৰেখাডালৰ প্ৰতিটো ধনাত্মক আৰু ঋণাত্মক সংখ্যাক লওঁ তেন্তে এই গোটেই সংখ্যাখিনিক একেলগে অখণ্ড সংখ্যা বা ইণ্টিজাৰ্ছ বুলি কোৱা হয়, যাক কেপিটেল Z আখৰটোৰে বুজোৱা যায়। এতিয়া যদি আমি ৰেখাডালৰ যিকোনো এটা পাৰ্ট বহলাই চাওঁ তেন্তে এনেধৰণৰ কিছুমান ভগ্নাংশৰ ৰূপত সংখ্যা দেখা পাম। যেনেদৰে 0 আৰু 1ৰ মাজত দুভাগ কৰি দিলে 1/2 অৰ্থাৎ আধা। একেদৰে প্ৰতি দুটা সংখ্যাৰ মাজত এনেদৰে অসংখ্য সংখ্যা পোৱা যায়। আনকি যিকোনো দুটা ভগ্নাংশৰ মাজতো অসংখ্য ভগ্নাংশ পোৱা যাব। এতিয়া এই সংখ্যাসমূহকো লগত লৈ সংখ্যা ৰেখাডালৰ সম্পূৰ্ণ সংখ্যাখিনিক কোৱা হয় পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাৰ সংজ্ঞা কি বা পৰিমেয় সংখ্যা বুলিলে কি বুজা যায়? এটা সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয় যদিহে ইয়াক P/QR হিত প্ৰকাশ কৰিব পাৰি, য'ত Q does not equal to 0. ইয়াত P আৰু Q অখণ্ড সংখ্যা অৰ্থাৎ ভগ্নাংশ নোহোৱা যিকোনো ধনাত্মক বা ঋণাত্মক সংখ্যা, আৰু Q does not equal to 0 কাৰণ যদি যিটো হৰ আছে ই যদি শূন্য হয় তেন্তে সংখ্যাটো এক্সিষ্ট নকৰিব। নেক্সট, সমতুল্য পৰিমেয় সংখ্যা কোনবোৰ? সংখ্যা ৰেখাত দেখা পোৱাৰ ধৰণে এনে বহুত সংখ্যা আছে যিবোৰক ভিন্ন ৰূপত লিখিব পাৰি। যেনে 1ক 2/2, 3/3, 4/4, মানে 1 = 2/2 = 3/3 = 4/4, বা 1/2 = 2/4 = 5/10, etc. এনে সংখ্যাসমূহকে সমতুল্য পৰিমেয় সংখ্যা বুলি কোৱা হয়। যেনেদৰে সমতুল্য ভগ্নাংশ পাইছিলা, একেধৰণেই এই সংখ্যাখিনি কোৱা হয় সমতুল্য পৰিমেয় সংখ্যা।